হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আই হোপ সকলোৰে ভালে আছে। আহক আমি ব্লগটো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগ লৈ। মই সকলোকে নমস্কাৰ আৰু শ্ৰীৰাচন জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক এটা ঘৰৰ পৰিৱেশ দেখুৱাবলৈ নি আছোঁ আৰু সেই ঘৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ সজাইছে যে আপোনালোকে ভাবিব ঐতিহাসিকত মানে ৰজা মহাৰাজাবিলাকে সেই ঘৰৰ পৰিৱেশটো বনাই থৈ গৈছে। তো তেনেকুৱা নহয়, আচলতে সেই পৰিৱেশটো ঘৰৰ গৃহস্থই মানে কষ্ট কৰি তেওঁ নিজে বনাইছে। তো চাই থাকক ব্লগটো, চাই থাকিলে সকলো দেখা পাব মই কি কৈ আছোঁ। আৰু সেই জেগাখনৰ নামটো হৈছে দেপালচুং। ইয়াৰ পৰা মানে অলপমান দূৰ হয়। তো সেই ঘৰটো আৰু সেই ঘৰ পৰিয়ালটো মানে একদম গাঁৱৰ ভিতৰত, অলপমান গাঁৱৰ ভিতৰত। তো চাই থাকক পূৰ্বজ ব্লগছ এণ্ড এক্সপ্ল'ৰ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অতিকৈ যদি ভাল লাগে তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, আহক আমি সেইখন ঠাইলৈ যাওঁ। তিনিআলিৰ পৰা অলপমান আহি আমি পালোঁ এটা দেপালচুং চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়। তাৰপিছত আছে লগতে আৰু এইটো লক্ষী মন্দিৰ। তাৰপিছত আমি আহি পালোঁ এইটো দেপালচুং দোকান। তাৰপিছত দেপালচুং দোকানৰ পৰা অলপমান এনেকুৱা ভিতৰলৈ সোমাই যোৱা ৰাস্তা আছে। ৰাইট চাইডেদি এইখন স্কুল দেপালচুং LP স্কুল। তো ভিতৰলৈ সোমাই যোৱা ৰাস্তাটো অলপমান কেঁচা বাৰু, এনেকৈ যাব লাগিব আৰু উপায়টো নাই, কাৰণ গাঁৱলীয়া ৰাস্তা যিহেতু। তো আমি আহি পালোঁ সেইখন ঠাই আৰু অলপমান যাব লাগিব এই ৰাস্তাখনেদি। তো অলপমান উঠি যাব লাগিব কাৰণ এই ঘৰটো অলপমান ওখ টিলাত অৱস্থিত আৰু। তো ঠিক আছে, আমি যাই আছোঁ এতিয়া। বাইকখন ইয়াতে ৰখাই থলোঁ কাৰণ ইফালে গাড়ী থ'বলৈ একদম জেগা নাই। আৰু চাই থাকক ব্লগটো, তো সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো চাওক, ৰাস্তাটো এনেকুৱা একদম সৰু ৰাস্তা আৰু আগত এনেকুৱা ৰাস্তা নাছিল। তো এতিয়া অলপমান সুবিধাজনক কৰি দিছে। ভিতৰলৈ সোমাই যোৱা ৰাস্তাটো এনেকুৱা ধৰণে চাওক। কিন্তু আপোনালোকে আহি কিনে চিধা এনেকুৱা গুচি নাযাব আৰু এইটো বেলেগৰ ঘৰ হয়। কিন্তু আমি প্ৰথমতে পালোঁ এইটো, যিটো শিল এনেকুৱা ৰাস্তাৰ পৰা পাৰিছে ধুনীয়াকৈ সজাই দিছে, এইটোৱে হ'ব। ইয়াৰ চাওক গেটটো এনেকুৱাই, পৰিৱেশটো একদম প্ৰাকৃতিক আৰু। আমি প্ৰৱেশ কৰিলোঁ আৰু ৰাস্তাটো বাহিৰৰ পৰা এনেকুৱা শিলেৰে ধুনীয়াকৈ সজাই সজাই থৈ দিছে আৰু চাওক পৰিৱেশটো এনেকুৱা একদম চাফ চিকুণ। এইটো এনেকুৱা চাওক, মানে ঘৰৰ বাৰীখন এনেকুৱা সজাইছে যে একদম শিলেৰে ধুনীয়াকৈ পাৰি পাৰি সজাইছে। আপোনালোকে আহিলে এইফালেদি এইখন যিটো আছে সেইফালেদি এনেকুৱা ধুনীয়াকৈ খোজকাঢ়ি কাঢ়ি চাব পাৰিব পৰিৱেশটো। তাৰপিছত এইটো হৈছে ঘৰ, চাওক এইটো তামোল গছ ধুনীয়া সৰু হৈ আছে, বৰ্তমান ফল দিয়া নাই। তো এইটো হৈছে এনেকুৱা সজা হৈছে, বহুত কষ্টৰে বনাইছে এইটো। চাওক মানে ঘৰৰ বাৰীখন এনেকুৱা সজাইছে যে মানে একদম আহিলে ভাল লাগে আৰু ইয়াতে মানে এনেকুৱা ঘূৰি চাব পাৰি। এইফালেদি এনেকুৱাকৈ ঘূৰি যাব পাৰি, মানে শিল খোজ কাঢ়িবৰ কাৰণে শিল সজাই থৈছে ধুনীয়াকৈ। আৰু এয়া চাওক একদম ঘৰত ধুনীয়াকৈ ভল খেতি কৰিছে, এতিয়া ফল দিব আৰু এইটা দুই এটা ফুল দেখি আছোঁ বাৰু। ব্লগটোৰ আৰম্ভণিতে আপোনালোকক যিটো ঘৰৰ পৰিৱেশৰ বিষয়ে কৈছিলোঁ এইটোৱে চাওক না, ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ সজাইছে সৰু ডাঙৰ শিলেৰে। গোটাই চোতালখন তেখেতে ধুনীয়াকৈ সজাই দিছে শিলেৰে। চাওক এইটো হৈছে চোতাল,
আৰু এইটো হৈছে ঘৰ এইটো কিবা এটা ঘাঁহ এই ঘাঁহৰ বিষয়ে মই ইমান বিশেষ নাজানো একদম মনোমোহা আপোনালোকে ইয়াতে আহি এবাৰ চাব পাৰিব জাগাখন কেনেকুৱা ধৰণৰ আৰু তো এতিয়া চাওক এইটো তেওঁলোকৰ মানে ভাত খাই যিটো কাহি মাজে এইখন জাগা তাৰ পিছত লগতে এনেকুৱা বনোৱা হৈছে আৰু এইবিলাক হ'ল ফুল এইটো জলকীয়া গছ এইবিলাক ফুল এইবিলাক মানে এইবিলাক ফুল আৰু ডাঙৰ হ'লে আৰু বহুত মানে ভাল লাগিব আৰু দেখাত এয়া চাওক এইবিলাক হৈছে পাহাৰৰ পৰা পাথৰ আনি কিনে ঘৰত বহিবলৈ ধুনীয়াকৈ জাগা বনোৱা হৈছে যিমান পাৰে মই এই ঘৰৰ পৰিৱেশখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো এইখন শিলত ময়ো অলপ সময় বহি লওঁ তো বহি কিনে এই ঘৰৰ গৃহস্থৰ লগত দুই এটা কথা পাতোঁ এই ঘৰখন বনাওঁতে কিমান কষ্ট হৈছে কেনেকৈ তাৰ মনলৈ আহিলে তো এইবোৰ দুই এটা কথা সুধিবলৈ মই প্ৰয়াস কৰিম আৰু তো যিয়ে নহওক আপোনালোকে আহিব এই জেগাখনলৈ ঘৰুৱা পৰিৱেশ একদম ভাল এবাৰ চাই যাব কাৰণ এনেকুৱা জায়গা আমাৰ গাঁৱৰ ভিতৰুৱাটো আছে বুলি মানে খুব কম সংখ্যক মানুহে জানে তো যিয়ে নহওক এই জাগাৰ বা এই ঠাইখনৰ এড্ৰেছটো ডিছক্ৰিপশ্যনৰ পৰা চাই কেনে আপোনালোকে নিশ্চয় আহিব পাৰে তো যিয়ে নহওক ভিডিঅ'টো ইমানেই আছিলে এতিয়া মই গৃহস্থক দুই এষাৰ কথা সুধিম বাৰু তেখেতে এনেকুৱা ঘৰটো সজাবলৈ নিজৰ বাৰীখন সজাবলৈ কেনেকুৱা ধৰণৰ কষ্ট কৰিছে কিমান কষ্ট কৰিছে আৰু লগতে এনেকুৱা ধুনীয়া ইমান পৰিৱেশ কৰিবলৈ তেখেতে ক'ৰ পৰা আইডিয়াটো কৰিলে আহক আমি তেখেতৰ লগত দুই এটা কথা সুধোঁ ইমান দীঘলীয়াকৈ নুসুধোঁ আৰু ঠিক আছে আচ্ছা খুৰা আপোনাৰ নামটো ক'ব মোৰ নাম শাস্ত্ৰী ৰবা আচ্ছা তো এইখন ইমান আপোনাৰ ঘৰটো ধুনীয়াকৈ সজাইছে তো আপোনাৰ ঘৰত এনেকুৱা মানুহ আহেনে কেতিয়াবা আহে কেতিয়াবা আহে পুৰা নিচিনা আচ্ছা 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 তো মানে আৰু এনেকুৱা যে আপোনালোকে আপুনি ইমান এনেকৈ ধুনীয়াকৈ বনাইছে শিলেৰে গোটেই ঘৰখন সজাই দিছে তো আপোনাৰ মনলৈ কেনেকুৱা মানে আহিল যে এনেকুৱা সজালে ঘৰখন পৰিৱেশখন ধুনীয়া হয় বুলি সজাইছে মানে মানে আমাৰ বাৰীখন মানে কি হয় যে কষ্ট হয় সেইটো কাৰণে আজি অলপ কালি অলপ এনেকৈ চাজাই দিছে আৰু কষ্ট কৰাটো মানে বেয়া এইবিলাক বুলি জানো সেইটো কাৰণেহে আচ্ছা এই শিলখন আপুনি ক'ৰ পৰা আনিছে ইমানকেইটা শিলটো এই যে পাহাৰৰ পৰা আনিছে নিজৰা ঝৰ্ণাৰ পৰা আজি অলপ কালি অলপ তাৰমানে আপুনি ক'ব বিচাৰে যে এইখন যেনেকুৱা সজাইছে মানে এইটো একদিনৰ কাম নহয় তাৰমানে এইটো বহুত দিনৰ পৰা আপুনি চেষ্টা কৰি আছিল আৰু সেই চেষ্টাৰ ফলটো সুফলটো এতিয়া দেখিবলৈ পাইছোঁ তাৰমানে আমি
হয় হয় তাৰমানে আপুনি কৰবাত আগতে এনেকুৱা শিলেৰে কাটি কাটি কিবা এটা বনোৱা শিকিছিল নেকি নাই শিকা নাই আচ্ছা আচ্ছা তো এইবিলাক যে সৰু সৰু শিল এনেকুৱা সৰু সৰু শিল কি কাটিছে এইবোৰ তাৰমানে আপুনি কিবা অস্ত্ৰ ব্যৱহাৰ কৰিছিল নেকি ধৰি লোৱা হাতুৰি বটালি এনেকুৱা টাইপৰ বস্তু সেইটো কাটা নাই এনেকে মিলাই দিছে আচ্ছা আচ্ছা মানে এই গোটাইবোৰ শিল যিগিলা আনিছে চব পাহাৰৰ পৰা লৈ আনিছে তাৰমানে আচ্ছা আচ্ছা তো ঠিক আছে আৰু যদি ইউটিউবৰ পৰা মোৰ এই দৰ্শকৰ পৰা যোনে যোনে ইউটিউব চাই তেওঁলোকে যদি ইয়াত আহিব বিচাৰে তো আপোনাৰ কিবা অসুবিধা হ'ব নেকি পৰিৱেশখন চাবলৈ আহিব বিচাৰিলে নহয় এইখন হয় আচ্ছা 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 তো ঠিক আছে খুৰাজনে কৈছে কি তেখেতৰ পৰিৱেশটো চাবলৈ আহিলে কোনো অসুবিধা নাই আহক আপুনি খুৰাৰ লগত ভালদৰে দুই এটা কথা পাতি যাব আৰু আপোনাৰো ভাল লাগিব কাৰণ এনেকুৱা পৰিৱেশ আপোনালোকে কত দেখা নাপাব মানে ঐতিহাসিক জাগাৰ বাহিৰে এতিয়া মোৰ লগত আছে আৰু এই ভাইটিজন ভাইটি তোমাৰ নামটো ক'ব নমস্কাৰ মোৰ নাম মানিক ৰাভা তোমাৰ দেউতা যে এনেকুৱা ধুনীয়া বস্তুবোৰ বনাইছে এনেকুৱা শিলেৰে গোটেইখিনি ঘৰ সজাই দিছে এই কামত তুমি তোমাৰ দেউতাক সহায় কৰিছিল নে নাই সহায় কৰিছিলো অলপ অলপ কৰিব ন অলপ উঠাই দিছিলো ঠিক আছে বহুত ভাল কৰিছা ভিডিঅ' বনাই গৃহস্থৰ লগত কথা পতাৰ পিছত তেখেতে আমাক নেমু টেঙাৰ চৰবত বনাই দিলে বহুত বহুত ধন্যবাদ এয়াই আছিলে শাস্ত্ৰী ৰাভাই নিজৰ ঘৰৰ পৰিৱেশটো ধুনীয়াকৈ সজোৱা আশা কৰিলোঁ ব্লগটো চাই ভাল লাগিল তো ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিৰ ব্লগটো ইমানেই আছিলে সকলোকে প্ৰেম ৰচনা